6 জুন মণি ৰাভাৰ মৃত্যুৰ খবৰ পাছতেই তেওঁ মাতি আহিল এটি দুখৰ খবৰ। 6 জুন মণি ৰাভা দুখত ভাঙি পৰিছে মাতৃ সুমিত্ৰা ৰাভা। হয় বন্ধু বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। খবৰটো পালে আপোনালোকো কান্দি উঠিব। হয় বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে সেই বিশেষ খবৰটি। 6 জুন মণি ৰাভাৰ মাতৃ হঠাতে অসুস্থ হৈ পৰিছে। বৰ্তমান মাতৃ কেনে অৱস্থাত আছে, সংকটজনক নে সংকটমুক্ত, সকলো জনাম আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো অকণ স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই যাব। জোনমণি ৰাভাৰ মাতৃ বৰ্তমান চিকিৎসাধীন হৈ আছে গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ত। বৰ্তমান তেওঁ চিকিৎসা চলি আছে আৰু তেওঁৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে। আমিও আমাৰ চেনেলৰ পৰা প্ৰাৰ্থনা কৰিছোঁ তেওঁ যেন সোনকালে সুস্থ হৈ পুনৰ আমাৰ মাজলৈ উভতি আহক। বন্ধু বান্ধৱীসকল, আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। ধন্যবাদ।